সুন্দৰ মন এটা দেখা পায় সকলো সুন্দৰ মেৰবিল মেৰ খাই ধৰিলে কাৰণে গাইছ আমি মেৰবিল আহিলোঁ আজি চব ভিতৰলৈ সোমাম এতিয়া এইখনে হৈছে মেৰবিলৰ মেইন গেট আপোনালোকে দেখিছে ইয়াত বৰ্তা এজন বহি আছে বৰ্তমান টিকেট দিয়া হয় টিকেটৰ ব্যৱস্থা মানে ইয়াত কৰি দিয়া হৈছে টিকেটৰ কাৰণে কিবা এটা মাচুল এটা লয় নিম্নতম সেইটো দিব লাগে আৰু এইখনত প্ৰথম গেটখন ইয়াত আছিলে তাৰপিছত বলক তেন্তে ভিডিঅ'টো চাই যাওক স্কিপ নকৰাকৈ বহুতো ধুনীয়া ধুনীয়া জেগা আছে আপোনালোকে জানিবলগীয়া বহুতো কথা আছে ইয়াত যিহেতু মেৰবিল লৈ আহিছে হয়নে কিছুমান জানে যদিও মানে আৰু এনেই মই থুলমূলকৈ আজি এই ভিডিঅ'টোত ক'বলৈ মানে চেষ্টা কৰিম থুলমূলকৈ তো বিশেষ একো দেৰি নকৰাকৈ বলক তেন্তে ভিডিঅ'টো আজি চাওঁ নহয় জানো তো মেৰবিলখন মানে 1555 বিঘা মাটিয়ে আৱৰি আছে তাৰে 933 বিঘা ইক' টুৰিজিমৰ নামত আছে আৰু বিলখনৰ 650 বিঘা মানে বিলখনৰ পানীৰে মানে আৱৰি আছে মানে মেৰ খাই আছে সেইকাৰণে তাৰমানে মেৰবিল নামটো মেৰ খাই আছে তো সেইকাৰণে 650 300 আৰু 300 কিবা এটা আছে তো চাই থাকক ভিডিঅ'টো দিয়া চ' এইখনে হৈছে চাচনি মেৰবিল পৰিৱেশ পৰ্যটনৰ প্ৰকল্পৰ মূল গেটখন আপোনালোকে ছাইডত গাড়ী চাৰিবোৰ আনিলে মানে এওঁলোকে তো আনিবই লাগিব চাগে খোজকাঢ়ি অহাটো অকণমান অসম্ভৱ তো চাইকেলতো আহে মানুহ পাৰ্কিঙৰ স্থলী আছে ছাইডত এই গেটখন ইয়াত দেখিছে এইখন গেট এইটো গেটখন ঠেলি দিব গাড়ী চাৰি কিবা আহিলে মানে ধুনীয়াকৈ জিৰণি চোৱা ঘৰ বনাই থৈছে এইফালে চাওক আপোনালোকে গোটেই ফুল ধুনীয়াকৈ ৰুই থৈছে চব কিমান ধুনীয়া ফুল লগাই থৈছে ছাইডত গৈ থাক তোৰ উঠাই দিনে সুন্দৰ মন এটা দেখা পায় সকলো সুন্দৰ বুলি কৈছে তো বুজিলে আজি চানডে বুলি মানে আহি গ'লোঁ ওচৰতে আছে যিহেতু হয় নাই বহুতখিনি পৰিৱৰ্তন হ'ল প্ৰথম আহোঁতে মানে এই ফুল চুল ইমানকৈ নাই আহিছিলে এতিয়া আহি গ'লোঁ অলপ বহুত দখৰ যাব লাগিব অলপ খোজকাঢ়িব লাগিব মানে হেৰিও হৈ থাকিব স্বাস্থ্য ভাল থাকিব ন আপোনালোকৰ নহয় জানো আৰু কিবা এটা চাই থাকক এইকেইটা বান্দৰ কেইটামান এইয়া আমাৰ দৰে পোৱালি দিছে বান্দৰ আছে সৰু পোৱালি আছে আখিও লৈ যায় চাগে কেতিয়াবা ওচৰলৈ আহিলে জলকোঁৱৰ ৰিজৰ্ট আছে এইটো এণ্ট্ৰেঞ্চ হয় ইয়াত আপোনালোকে বাট চৰা হয় ইয়াত অলপ বিশ্ৰাম কৰি পিনি আপোনালোকে যাব পাৰে বলক জলকুঁৱৰী ষ্টেচুটো সেয়ালৈ যাওঁ এটা বহুত ঐতিহাসিক হেৰি জড়িত হৈ আছে ইয়াত বহুতখিনি এইটো মানে হেৰিটো আপোনালোকৰ কাহিনীটো একদম সঁচা হয় মানে আপোনালোকে চাব পাৰে এইটো চব জলকোঁৱৰ আৰু জলকুঁৱৰী ইয়াত নাওখনত বহি আছে মানে ষ্টেচু এটা বনাই থৈ দিছে মূৰ্তিয়ে বনাই থৈ দিছে জলকুঁৱৰী নাও এখনত আপোনালোকে দেখিছে এইটো কাহিনীটো মানে লাষ্টত কৰিছোঁ আপোনালোকে চাই থাকিব এইটো লাষ্টলৈকে কাহিনীটো এয়া দাদা লগ কৰিব বহুত ভাল লাগে দাদাক লগ পাই ইয়াত যেতিয়া আহোঁ দাদাক বিচাৰি গেটতো বিচাৰিছোঁ ইয়াততো নাথাকে আপুনি গেটতে থাকে ভাল লাগিছে ন ধুনীয়া ভিডিঅ' এটা কৰি দিছোঁ অঁ ঠিক আছে আকৌ লগ পাইছোঁ দাদা আকৌ অঁ ঠিক আছে কটেজ কি ধুনীয়া বনাই থৈছে আপোনালোকে দেখিছে এইফালে দেশ বিদেশৰ পৰা মানুহ আহি পিনি ইয়াত কটেজত মানে থাকিব পাৰিব এনেকুৱা থাকিব পৰা ব্যৱস্থা আছে চব বগৰী গছ আছে বহুত বিভিন্ন ধৰণৰ গছ পোৱা যাব আপুনি পাৰ্কখনৰ ওচৰলৈ আহিছোঁ চব মেৰবিল পাৰ্ক বেকগ্ৰাউণ্ডত আপোনালোকে চৰাই মাত শুনিব পাৰে অভিয়াছলি মানে বহুত দূৰ দূৰণিৰ পৰা মানে চৰাই চিৰিকটি ইয়ালৈ আহে বহুতো পৰিভ্ৰমী চৰাই আহে
দেশ বিদেশৰ পৰা আহে আপোনালোকে ইয়াত চাব পাৰিব ৰিচাৰ্জ কৰোঁ বুলিলে কিবা ৰিচাৰ্জ কৰিব পাৰে বহুতখিনি মানে ইয়াত বহুতো হেল্প কৰি দিব ইয়ালৈ আপোনালোকে মানে সৰু ল'ৰা ছোৱালী যদি লৈ আহে ফেমিলিৰ সৈতে আপোনালোকে এই ভিতৰত পাৰ্কত সোমাব পাৰে ধুনীয়া এইটো মানে ফটো ইয়াত বহুতে মানে প্ৰায় ল'ৰা ছোৱালী ফটো তোলে মোৰ প্ৰিয় মেৰবিল বুলি লিখা আছে দিলটোত আপোনালোকে দেখিছে এইবিলাক কৰি থাকি ভাল পাৰিবলৈ ঠিক আছে আৰামছে এইটো বিশেষকৈ এইটো ফটো মাৰি ল'ৰা ছোৱালী এইবোৰ খেলি থাকে পূৰা আমাকতো এইবোৰ খেলা পৰাত গ'ল তথাপিও মানে অলপ ট্ৰাই কৰিম আপোনালোকৰ যদি মানে কমেণ্ট কৰিব আপোনালোকে এইটো পুখুৰী টাইপ এটা বনাই থৈছে ৰাতি হ'লে তাৰমানে এইটো হেৰি ৱাটাৰফল টাইপৰ ফটো শ্বট চলিছে চক ভিডিঅ' দি দিম দেই আপোনালোক ব্লগ বনাইছে যোগী ব্লগ পাই যাব অঁ চাৰ্চ কৰিলে পাই যাব ঠিক আছে ভাল লাগিলে লগ পাই ইমান ধুনীয়া জেগা ফুল লগাই থৈছে চাৰিওফালে এফালে বাঁহৰ ঘৰ এটা টকৌপাতেৰে বনাই থৈ দিয়া হৈছে গৰম দিনত মানে টকৌপাত ঘৰত মানে কি আমেজ লাগে তাৰপিছত ইয়াত চাওক চৰাই এজনী দেখিছিলোঁ এডোখৰত কিন্তু কেমেৰাই কেপচাৰ কৰিব নোৱাৰিলে এডোখৰত সভাপতি সম্পাদক সদস্য ইক' টুৰিজিমৰ মানে ইয়াত কাৰ্যনিৰ্বাহ কিবা কিবি ইয়াতে মানে কৰে আৰু আপোনালোকে দেখিছে ইয়াত আপোনালোকে আমি যাম এতিয়া এইডোখৰ ৰেষ্টুৰেণ্ট এইডোখৰ ৰেষ্টুৰেণ্ট আপোনালোকে ওপৰত তেনেকুৱা ৰেষ্টুৰেণ্ট পাব কটেজ চটেজবোৰ মানে যিকোনো খানা চানা দৰকাৰ হ'লে মানে খাদ্য ইয়াত সামগ্ৰী ইয়াতে পাব ইয়াত ছাইডত দোকান আছে তললৈ আহি গ'লোঁ তলৰ পৰা মানে ভিউটো চাওক আপোনালোকে খটখটি ইয়াত বহুত ধুনীয়া জেগা বতাহ মাৰি থাকে কি ধুনীয়া বতাহ মাৰি থাকে একদম পূৰা নেচাৰেল হাৱা প্ৰকৃতিৰ যি অপাৰ সৃষ্টি সেইখিনি একদম বতাহ মানে পাত্তা নাপায় কিন্তু এ চি চেচি ফেন হাৱা তো পলক চ' দে আৰু এডোখৰত আহি গ'লোঁ আমি তাৰপিছত এইডোখৰ চাংঘৰ হয় এইটো বনাই থৈ দিছে এইটো বন্ধ আছে বৰ্তমান চ' ইক' টুৰিজিমৰ যোনটো প্ৰজেক্টটো আছে ইয়াত সৌৰশক্তিয়ে মানে বিদ্যুৎ যোগান ধৰা হয় গোটেই ইক' টুৰিজিমৰ যোনডোখৰ মানে এলেকা আছে এইডোখৰলৈকে মানে গোটেই বৈদ্যুতিক ইয়াৰ পৰাই মানে বিদ্যুৎ আহৰণ কৰা হয় চ' চ'লাৰ পেনেল ধেৰ আছে আপোনালোকে গোটেই এলেকাটোৰ কাৰণে মানে কটেজ চটেজ এইবোৰ পোহৰ কৰি তুলিবলৈ ইয়াৰ বিদ্যুৎ সৌৰশক্তিৰ পৰাই মানে আহৰণ কৰা হয় বিশেষ কাৰেণ্টৰ কোনো ব্যৱস্থা নাই এয়া সৌৰশক্তিৰ পৰাই মানে আহৰণ কৰা হয় চ' সেয়াৰ পৰা আহি এইডোখৰত ফটো বহুত মানুহে উঠে তাৰপিছত এনেকৈ গৈ এইডোখৰ আপোনালোকে কেণ্টিন পাব কেণ্টিন যিয়ে নকওঁ আৰু তাৰমানে হোটেল টাইপৰ এটা বস্তু এইডোখৰ পৰা বহুতে মানুহে ফটো উঠে ইয়াত দোকান আছে কেণ্টিন তাৰপিছতে তিনিয়ে আৰু মই অলপ আহি গ'লোঁ কেমেৰামেন মনৰ সৈতে আপোনালোকে দেখি আছে গৈ থাকোঁ অলপ ওপৰৰ পৰা মানে এইডোখৰৰ পৰা আপোনালোকক ভিউটো দেখাইছোঁ ছাইডত টাব কি ধুনীয়াকৈ থৈ দিছে ফুলৰ টাব এইবোৰ আপোনালোকে বহিব পাৰে এইডোখৰত আহক চৌখটকাটিত ওপৰত উঠি এইডোখৰৰ পৰা 1 খোজ 2 খোজ 3 খোজ 4 খোজ এইডোখৰৰ পৰা গোটেই এলেকাটো মানে চাব পাৰে আৰু দুবিন চুবিন লৈ আহিলে পৰে চাব পাৰিব গছ টাইপৰ দেখিছে বহুত বছৰ পুৰণি মানে বাঁহ গছ হয় এইটো মানে গোঁসাই ঘৰৰ ভেটি বুলি কয় গোঁসাই আপোনাৰ হ'ল জল কোঁৱৰীৰ বাপেকৰ নাম গোঁসাই
কাহিনীটো এনেকুৱা ধৰণৰ মুখে মুখে প্ৰচলিত হৈ আহিছে যিহেতু সেই ঘৰত এজনী কন্যা সন্তান জন্ম হ'ল বুলি কৈছে। কন্যা সন্তানজনী মানে কেতিয়াবা মানে টান মান কৰে বা বিকলাংগ আছিল মানে ক'ব এতিয়া ভালকৈ নোৱাৰি মানে দেউতাক মানে গোসাঁই খঙতে তাৰমানে সেইকাৰণে দিহিঙত পেলাই দিম বুলি কৈছিল তাৰমানে মাকেতো কেতিয়াও নিদিয়ে মানে নিজৰ সন্তানক পানীত পেলাই দিবলৈ। গতিকে তাৰমানে যেতিয়া তাৰমানে জল কোঁৱৰী গাভৰু হ'ল তেতিয়া জল কোঁৱৰে তাৰমানে সিহঁতৰ ঘৰখনক মানে সপোনতে আমনি কৰিব ধৰিলে মানে দিহিঙত পেলাই দিম বুলি কৈছিলে তো সেইকাৰণে মানে আমনি কৰিব ধৰিলে। সেইকাৰণে তাৰমানে গোসাঁই ঘৰে মানে নিদো বুলি কোৱাত মানে গোটেই এক ৰাতিতে মানে গোসাঁই ঘৰখন গোটেই আৱৰি ধৰিলে পানীয়ে দিহিঙে জল কোঁৱৰে গোটেই পানী দিহিঙত আৱৰি ধৰিলে। তাৰপিছত সেইকাৰণে মানে এইটো মেৰবিল নামটো মানে ইয়াত হ'ল তাৰমানে মেৰ খাই ধৰিলে কাৰণে। চ' মানে এইটোৱে কথাটো আৰু কাহিনীটো মানে যদি ভাল লাগিলে আপোনালোকে যদি এইটো কাহিনীয়ে হয় আপোনালোকে কমেণ্ট কৰিব। মই নাজানিব পাৰোঁ এইটো এনেই সংগ্ৰহ কৰি পিনি মই কৈছিলোঁ কথাটো হ'বও পাৰে নহ'বও পাৰে মানে হোৱাটোতো হয় এনেকুৱাই হয়। কাহিনীটো আমি সৰুত শুনি আহিছোঁ আইতাহঁতৰ পৰা মানে। চ' কোনটো কাহিনী সঁচা হয় সেইটো নাজানিছোঁ কিন্তু কৈছোঁ এইটো গোসাঁইৰ হেৰিটো ভেটিটো হয় ঘৰৰ ভেটিটো হয় তাৰমানে এক ৰাতিতে গোটেই পানীয়ে আৱৰি ধৰিলে চাৰিওফালে। তাৰপিছত মেৰবিল হ'ল সেইকাৰণে চাৰিওফালে মানে হেৰি আছে আপোনাৰ দিহিং নদী নৈ আছে তাৰমানে চাৰিওফালে দিহিং মাছ কাছ এইবোৰ বহুতো আছে ইয়াত ডাঙৰ ডাঙৰ। এয়া আপোনালোকে হেৰি দোকান আছে কটেজৰ কাৰণে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী ইয়াত পাই যাব খাবলৈ। মানে নিচাজাতীয় দ্ৰব্যৰ বাহিৰে মানে সকলো দ্ৰব্য ইয়াত খোৱা বোৱা এইবোৰ পাই যাব। এই পাৰ্কখন আমি লাহেকৈ মানে ঘৰলৈ আহিবলৈ আমি আহি গ'লোঁ। এতিয়া এই ফুল চুল আপোনালোকে চাই ল'ব পাৰিব। ইয়াত শহাপহু এটা আছে, শহাপহু ধেৰ আছে এইটো দেখিলোঁ বৰ্তমান। কেইবাটা আছিলে এটা লুকাই দিলে এইটো চব একো নাই ন শহাপহুবোৰ একদম পূৰা খেলি থাকে আৰু ধুনীয়া। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই আজিলৈ ধন্যবাদ।